যোনসকলে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দি দৰ্পণ পৰ্টেলত আবেদন কৰিছিলে এডমিশ্যনৰ কাৰণে তেখেতসকলৰ মেৰিট লিষ্ট কেনেকৈ মুকলি কৰি দিয়া হ'ব আৰু অফাৰ ক'ত লাভ কৰিছে কোনটো কলেজত লাভ কৰিছে কেনেকৈ চেক কৰিবা এইটো আজি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তাৰপিছত আপোনালোকে দৰ্পণ পৰ্টেলত যেতিয়া লগইন হ'লে এনেকুৱা এটা ডেছবৰ্ড দেখা পাবা এই ডেছবৰ্ডত আপোনালোকৰ এনেকুৱা অপশ্যন আহিব এডমিশ্যন অফাৰ বুলি আহিব এপ্লিকেশ্যন কিমান ছাবমিটেড কৰিছে কেইটাত ছাবমিট কৰিছে ৰিমাইনিং এপ্লিকেশ্যন কিবা আছে নেকি এইবোৰ গোটেই দিয়া হ'ব তাৰপিছত আপোনালোকে যদি এডমিশ্যন অফাৰ কোনটো বা কলেজৰ পৰা লাভ কৰিছা তেতিয়াহ'লে ইয়াতে শ্ব' কৰি দিব এডমিশ্যন অফাৰ বুলি শ্ব' কৰি দিব আপোনালোকে ইয়াতে দেখা পাই যাব কিমান কেইটা কলেজৰ পৰা তোমালোকক চিলেক্ট কৰা হৈছে এডমিশ্যন অফাৰ্ছ ইয়াতে দেখা পাই যাব দেখা পোৱাৰ পিছত তোমালোকে ইয়াতে চিলেক্ট কৰিবলৈ পাৰিবা ইয়াতে যদি তোমালোকে যোনটো কলেজৰ পৰা চিলেক্ট হৈছা সেইটো কলেজৰ ল'ব খুজিছা এডমিশ্যন তেতিয়াহ'লে আপোনালোকে ইয়াতে চিলেক্টেড আৰু কমপ্লিটেড বুলি আহিব ইয়াতে ক্লিক কৰিলে এডমিশ্যন অফাৰটো একচেপ্ট কৰিবলৈ পাৰিবা একচেপ্ট কৰাৰ পিছত ইয়াতে তোমালোকে কলেজত যাব লাগিব ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ এডমিশ্যনসমূহ সম্পূৰ্ণ কৰি ল'ব পাৰিব এনেকুৱাই দিয়া হয় ইয়াতে ডাইৰেক্ট মেৰিট লিষ্ট বা নাম এনেকুৱা প্ৰকাশ নকৰে অনলি অফাৰ অপশ্যন আহে যে আপোনালোকে কোনটো কলেজত কি অফাৰ কৰিছে অফাৰ লাভ কৰিছে সেইবোৰে ইয়াতে দেখা পোৱা যায় এনেকুৱা একো তাৰপিছত নাহে বৰ্তমান এনে আৰু একো ন'টিচ দিয়া হোৱা নাই যদি মেৰিট লিষ্ট বা চিলেক্ট কৰা হয় ইয়াতে শ্ব' কৰি দিব এইটো ডেছবৰ্ডতে শ্ব' কৰি দিব কিমান কলেজত কেইটা কি লাভ কৰিছা তাৰপিছত তোমালোকে এডমিশ্যন ল'ব যাব লাগিব অফাৰটো একচেপ্ট কৰি লোৱাৰ পিছতহে এডমিশ্যন ল'ব পাৰিবা কিন্তু একচেপ্ট কৰি ল'বা তাৰপিছতহে এডমিশ্যন ল'ব পাৰিবা আজিলৈ এইখিনি ধন্যবাদ জনাইছোঁ